নমস্কাৰ বন্ধুসকল, গাহৰি মেন নহয়নে বাৰু? আৰু গাহৰিৰ কথা ক'লে আৰু সকলোৱে মুখত পানী ওলায়। এইটো কথা আৰু ক'ব নালাগে। যি কি নহওক, ৰাতিপুৱা খালোঁ আৰু এইখিনি আবেলি খাবলৈ ৰাখি থৈছোঁ। চাওকচোন কি ধুনীয়াকৈ বইল কৰি ৰাখিছোঁ আৰু ভাবিছোঁ লাই পাতৰ লগতে খাম। আৰু বন্ধু এজনৰ ওচৰৰ পৰা লাই পাত আনি ৰাখি থৈছোঁ। ইয়াত দেখাইছোঁ আপোনালোকক। আৰু এনেধৰণে আৰু লাই পাত আছে, ফ্ৰিজতে ভৰাই ৰাখিছোঁ। কেনেকৈ কি ধৰণে বনাওঁ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু ফাইনেলি সম্পূৰ্ণ ভিডিঅ'টো বনোৱা নহ'ল, বনাই থকাৰ মাজতে মানে এইবিলাক কৰি থাকোঁতে আমনি লগা নিচিনা হ'ল আৰু সন্ধিয়া হ'ল, লগালগহে বনালোঁ। আৰু লগৰজনৰ মানে ডিউটিৰ পৰা আহি পাবহি যে, সেইটো পটাপট বনালোঁ। আৰু চাওকচোন কি ধুনীয়া কালাৰ উঠিছে। এনেধৰণে লাইৰ লগত আজি গাহৰি বনালোঁ। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন কালাৰটো। আৰু খাইটো বহুতেই বঢ়িয়া লাগিব। লাই লগত গাহৰি বুলি ক'লে আৰু নকওঁ আৰু নহয় বাৰু। বাই বাই।